আজি দিনটোনো কি কৰোঁ কি নকৰোঁ বুলি ভাবি থাকোঁতে বিচনাত বাগৰিব লওঁতে মোৰ ঘপককৈ এটা আইডিয়া আহি গ'ল আৰু আইডিয়াটো কৰিবলৈ মই বাইকখন লৈ পিটিকে টাউনৰ পিনে ওলাই গ'লোঁ আৰু বুটলিব ধৰিলোঁ পেলনীয়া ষ্টিঙৰ বটলবোৰ। কিন্তু পেলনীয়া ষ্টিঙৰ বটলবোৰ গোটাইনো মই কৰিছোঁ কি সেইটো জনাৰ আগতে আমি আমাৰ গুলিমাৰখন এবাৰ জুম কৰি চাই ল'লোঁ। চাওকচোন ষ্টিংটো ৰঙা আৰু বাইকখনো ৰঙা। বহুত ঠাইত গোটাই মই 10-12টামান ষ্টিঙৰ বটল পালোঁ, কিন্তু বাটৰে গৈ থাকোঁতে এগালমান জাবৰ দেখিলোঁ। তাত ভাবিছিলোঁ ষ্টিঙৰ বটল বহুতকেইটা পাম, কিন্তু এটাও তাত নাপালোঁ আৰু সেই বুলি মই ঘৰলৈ উভতিলোঁ। উভতি যাওঁতে মই বাটতে প্ৰকাণ্ড দোকানখন পাই গ'লোঁ। হিন্দীত বিশাল বুলি কয় আৰু আমাৰ ষ্টিঙৰ বটলকেইটা। আৰু ঘৰলৈ ঘূৰি যাওঁতে বাটতে আৰু এটা ষ্টিঙৰ বটল পৰি থকা দেখিলোঁ, যোনটো মই যাওঁতে দেখিছিলোঁ, কিন্তু ভাবিছিলোঁ যে অহা টাইমত উঠাই ল'ম। আৰু এইটো উঠাই ল'লোঁ মই এতিয়া পলিথিনত ভৰাই বাকীকেইটা বটলৰ লগত থামছআপ এটা দেখাই মই গুচি আহিলোঁ। আৰু ঘৰত আহি দেখিলোঁ যে মায়ে আনিছিল কেক আৰু কণী আৰু কেক খাই মই পেট পূজা কৰি গ'লোঁ মই ষ্টিঙৰ বটলকেইটা ধুবলৈ মই গ'লোঁ হয়, কিন্তু ভাবিলোঁ যে এনেকৈ ধুলেতো নহ'ব, বাকী আৰু প্ৰচেছ আছে ধুবলৈ। আৰু চাফাকৈ ধুম যিহেতু পেলনীয়া বটল, কিন্তু মই প্ৰথমে ধুই লৈছোঁ এনেকৈ টেপৰ পানী সহায়তে। চাওকচোন কিমানবোৰ আছে ধুবলৈ। বটলখিনি নৰ্মেল পানী দি থৈ ডেটল দি ধুব যাওঁতে জমনি হ'ল, যোনটো দেখি মোৰ বৰ দুখ লাগি গ'ল। কিন্তু ভাবিছোঁ যে এইটো ছেকেণ্ড বাৰটো দেখাম, কাৰণ আজিৰ ভিতৰত